মৰিগাঁৱত পৌৰসভাৰ কৰ বৃদ্ধি প্ৰতিবাদত মৰিগাঁৱত জিলা তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। বৃহস্পতিবাৰে মৰিগাঁও জিলা পৌৰসভাৰ কাৰ্যালয়ত মৰিগাঁও জিলা তৃণমূল কংগ্ৰেছে এক প্ৰতিবাদ কৰে। জিলাত বিজেপি চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, তৃণমূল কংগ্ৰেছ জিন্দাবাদ, ৰিপুণ বৰা জিন্দাবাদ আদি শ্লোগানে পৌৰসভাৰ কাৰ্যালয় উত্তাল কৰি তোলে। এই প্ৰতিবাদ কাৰ্যসূচীত জিলা তৃণমূল কংগ্ৰেছৰ সমূহ বিষয়ববীয়াৰ লগতে বিভিন্ন পঞ্চায়তৰ দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে। বিজেপি হাই হাই, বিজেপি হাই হাই, হিমন্ত বিশ্ব শর্মা হাই হাই, অত্যাধিক পৌরকর বৃদ্ধি বাতিল করো, অত্যাধিক পৌরকর বৃদ্ধি বাতিল করো, অত্যাধিক পৌরকর বৃদ্ধি বাতিল করো, বিজেপি হাই হাই, অত্যাধিক পৌরকর বৃদ্ধি বাতিল করো, বিজেপি দালালি নচলিব, বিজেপি হাই হাই, বিজেপি হাই হাই, হিমন্ত বিশ্ব শর্মা হাই হাই, অত্যাধিক পৌরকর বৃদ্ধি বাতিল করো, 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 বিজেপি হাই হাই, বিজেপি অসম চৰকাৰে বৰ্তমান অত্যাধিক পৌৰকৰ বৃদ্ধিৰ কাৰণে যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক আমি গৰিহণা দিছোঁ। আপোনালোকে দেখিছে বৰ্তমান বস্তুৰ মূল্যবৃদ্ধিয়ে ৰাইজক কেনেকৈ জ্বলা-কলা খুৱাইছে। গতিকে এই চৰকাৰখনে আজি ৰাইজৰ ওপৰত এনেকৈ কৰ বহুৱাই পেলাই ৰাইজৰ ওপৰত বিভিন্ন GST টেক্স ৰাইজক আজি বিভিন্ন ধৰণৰ জ্বলা-কলা খুৱাইছে এই চৰকাৰখনে। গতিকে বৰ্তমান এই চৰকাৰখনে অত্যাধিক পৌৰকৰ বৃদ্ধিৰ এটা সিদ্ধান্ত লৈছে আৰু অহা 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰিব বুলি চৰকাৰে সদৰি কৰিছে। গতিকে আমি অসম তৃণমূল কংগ্ৰেছ তথা মৰিগাঁও তৃণমূল কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰি এই যি পৌৰকৰ বৃদ্ধিৰ যি সিদ্ধান্ত লৈছে এয়া বাতিল কৰিব লাগে। এয়া আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমাৰ অবিৰামভাৱে আমাৰ প্ৰতিবাদ চলি থাকিব। পৌৰকৰ বৃদ্ধিটো আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ। দ্বিতীয়তে আপোনালোকে দেখিছে বৰ্তমান এই চৰকাৰখনে বিভিন্ন অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে আৰু প্ৰশ্ন কাকত ফাদিল হৈ গৈছে, পৰীক্ষা বন্ধ কৰি দিছে। তাৰোপৰি আপোনালোকে দেখিছে যে এই চৰকাৰখনে বৰ্তমান 1,30,000 কোটি টকাৰ ঋণত অসমক ধাৰুৱা কৰি পেলাইছে। গতিকে এই চৰকাৰখন ব্যৰ্থ চৰকাৰ। এই চৰকাৰক আমি কেতিয়াও ৰাইজৰ হকে এই চৰকাৰ নহয়। গতিকে প্ৰমাণ কৰি আছে আজি ৰাইজৰ ওপৰত বিভিন্ন বস্তুৰ মূল্যবৃদ্ধি বাঢ়ি গৈছে, চিলিণ্ডাৰৰ মূল্যবৃদ্ধি বাঢ়িছে, মানুহে বস্তু কিনি খাব পৰা নাই। গতিকে আমি এই চৰকাৰক ধিক্কাৰ দিছোঁ আৰু এই চৰকাৰ যাতে এতিয়া বৰ্তমান যিটো অত্যাধিক পৌৰকৰ বৃদ্ধিৰ যিটো সিদ্ধান্ত লৈছে এয়া বাতিল হ'ব লাগে।